গাইজ ব্লগটো আৰম্ভ কৰাৰ আগতে সকলো অসমবাসী ৰাইজক ভোগালী বিহুৰ হিয়া ভৰা উল্লাস জনালোঁ। আৰু এতিয়া বাজিল ৰাতিপুৱা 6টা। আজি মানে আমাৰ কলেজতো ভেলাঘৰ জ্বলোৱা হ'ব, সেইকাৰণে মই তাতে এতিয়া গৈ আছোঁ। আৰু এয়া মই কলেজ আহি পালোঁ আৰু চাওক ৰাস্তাটো খালী হৈ আছে ৰাতিপুৱাৰ কাৰণে। মই ফাইনেলি কলেজ আহি পালোঁ আৰু এতিয়া মই কলেজৰ ভিতৰত সোমাই আছোঁ আৰু মোৰ লগত আছে ৰাজ। হেপী বিহু। আৰু চাওক দাদাহঁতে ভেলাঘৰ বনাইছে, মই বনাইছোঁ। আৰু ৰাজে কৈ আছে ৰাজেও বোলে বনাইছে, জন্দিত দা আছে। আৰু এয়া ভেলাঘৰ জ্বলাই আছে। এই মেজিৰ জুয়ে যেন সকলো অপায় অমংগল দূৰ কৰি সকলোৰে জীৱনলৈ কঢ়িয়াই আনক আনন্দ আৰু উৎসাহ। আৰু এয়া চাওক দাদা আৰু বাহঁতে জলপানৰ আয়োজন কৰি আছে সকলোৰে বাবে। আৰু এয়া চাওক দৈ চিৰাৰ আয়োজন কৰি আছে উদীপন দা। আৰু এয়া আমি দৈ চিৰা খাই আছোঁ এতিয়া। আৰু সকলোৱে এতিয়া জা জলপান খাই উঠি জুইৰ কাষত বহি আছে। আৰু এতিয়া অলপ বিহুৰ নাচ গান চলি আছে।
বাকীখিনি এই বেলেগ গোৱা তুমি বনিতি ৰোমান্টিক
যিমানেই হওক ওলাইছে আয়তি মালিকৰ ঘৰত আৰু এনেকৈ আজি আমি সকলোৱে হাঁহি ধেমালিৰে দিনটো পাৰ কৰিলোঁ বৰুৱা কলেজত কেনেকৈ বিহুৰ উদযাপন কৰা হ'ল মই এটা সৰু ব্লগ বনাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ মই গুৱাহাটীত থাকোঁ যদিও প্ৰতি বছৰে গাঁৱতে মোৰ বিহু পালন কৰা হয় এইবাৰ প্ৰথমবাৰ গুৱাহাটীত বিহু খোৱা এক্সপিৰিয়েঞ্চ হ'ল মোৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব চেনেলত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব লগ পাম এটা নতুন ব্লগত গুড বাই